हेलो गाइस वेलकम टू माय टेक्निकल चैनल हबरे इमान बेसी কথা কৈ লাভ নাই अच्छा हमको सिखा डाइरेक्ट सीधा पॉइंटत आहिছো आधार फाলৰ পৰা এটা আপডেট আহিছে जिमान আমাৰ আধাৰ হোল্ডাৰ আছে তেখেতলোকে নিজৰ আইডি প্ৰুফ আৰু এড্ৰেছ প্ৰুফ আপডেট কৰাব লাগিব থ্ৰু আধাৰ পোৰ্টেলত গৈ পেলাই কেনেকৈ কৰিব কি কৰিব হেতু ডাইৰেক্ট মোৰ ভিডিঅত চাই থাকক 1 মিনিটৰ ভিতৰত খতম কৰি ইমান বেছি কথা কৈ নাথাকো স্কিপ কৰিব নালাগে বুলি কলে স্কিপ কৰিবই ময়ো আনৰ ভিডিঅ চালে স্কিপ কৰোৱে আধাৰ আপডেট কৰোতে একো ডাঙৰ কাম নহয় নিজৰ মোবাইলতে কৰিব পাৰিব কেৱল মই তিনিটা কথা কৈছো প্ৰথম আপোনাক আইডি প্ৰুফ এটা লাগিব দ্বিতীয়তে আপোনাক এড্ৰেছ প্ৰুফ লাগিব আৰু তৃতীয়তে আধাৰ লিংক থকা ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো লাগিব য'ত আপোনাৰ ওটিপি আহিব আৰু এড্ৰেছ প্ৰুফ আইডি প্ৰুফ এখিনি কি হয় এখিনি মই ধুনীয়াকৈ ডেসক্ৰিপচনত ধুনীয়াকৈ বৰ্ণনা কৰি দি থৈ দিম তো আপোনালোকে তাত চাই পেলাই বহুত ধুনীয়াকৈ কৰিব পাৰিব আৰু যদি আপুনি কিবা বুজি নাপায় অসুবিধা হয় ইয়াতে ভিডিওটো স্লোকে চাব স্লোকে চালে বুজি পাব আৰু তথাপিও যদি কিবা অসুবিধা থাকে মোক কমেন্ট কৰিব মই 100% সাপোর্ট কৰিম शाबाश बेटा बहुत बढ़िया